গাইজ আমি কেনেকে আহিছো পাঞ্জাব পুৰা চুপিছে হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল এতিয়া ওলাইছোঁ এফালে যাবলৈ তাকে আপোনালোকক দেখাই থাকিম মাহীহঁত আহিছে যিহেতু চব একেলগে এতিয়া ফুৰিবলৈ যাম তাকে দেখাই থাকিম চাই থাকিব এয়া চব ওলাই কৰি লৈ বহি আছে ঘৰৰ পৰা ওলাইছোঁ এয়া আমি আহি আছোঁ পাৰ্কলৈ বুলি কেইজনীমান আঁতৰত গৈছে নাতে জেগা নাতে এইফালে আমি এতিয়া আহি আছোঁ সতিৰাধিকা উদ্যানখনলৈ উজান বজাৰৰ এয়া আমি উদ্যান পালোহি আহা অলপ দেৰিয়েই হ'ল বাৰু এয়া আমি পাৰ্ক পালোহি এয়া মহা মাহী আৰু পুতলু এয়া আইতা অনামী বা মা আৰু ডাঙৰখনে চবেই এয়া ইনষ্ট্ৰুমেণ্টবোৰ বজাই বজাই চাই আছিলে আৰু ময়ো এবাৰ এনেই ট্ৰাই আৰু এইখিনি বৰ ধুনীয়া লাগিছে ডিজাইন ক'ত আহিলা আজি ক'ত আহিছা পাৰ্কত আমি পাৰ্ক আৰু আছে নহয় খেলিব লাগিব খেলিবাগৈনে ব'লা আমি যাওঁ এয়া ফেৰীখন গৈ আছিলে তাকো উঠাই থলোঁ কিন্তু বেছি টাইম নাপালেই যিহেতু মানে পাৰ্ক বন্ধ কৰিবলৈ সময় হ'ল আমি দেৰি হ'ল এতিয়া পাৰ্ক বন্ধ কৰিবলৈ হ'ল হ'লচেল যামেই এতিয়া আৰু দেৰি হ'ল নট ৱৰ্থ ইট পোৱালিহঁতেও ভালকৈ খেলিব নাপালে একো নহ'লে আহিলোঁ আৰু এয়া যাবলৈ হ'ল আমাৰ আমি ৰীল বনাম বুলি ভাবিছিলোঁ একো নহ'লে এয়া মাহীও ট্ৰাই কৰি চালে ইনষ্ট্ৰুমেণ্ট বজাই তাৰপিছতে আহি পেলাই ইহঁতে গোলা খাইছিলে আমি নাই খোৱা বাৰু বাই মই এতিয়া 9টা মানুহ উঠিম এতিয়া এয়া চাওক গাইজ আমি কেনেকে আহিছো পাঞ্জাব চাওক কেইটা টোটেল মানুহ 9টা দেখাইছো উজান বজাৰ পাৰ্কখন যিহেতু সোনকালে বন্ধ কৰিলে সেইকাৰণে আমি মানে নতুনকৈ অপেনিং কৰা ভাস্কৰ বৰ্মা হেতুলৈ গৈছিলোঁ একদম গোটেইগাল একেলগে উঠি লৈ পেলাই গৈছোঁ আৰু গাইজ যিহেতু পাৰ্কত আমি অকণো ঘূৰিবলৈ নাপালোৱে এতিয়া আহিছোঁ নিউ দলংখনলৈ চাবলৈ এইজনী পুপলু এই পুপলু নহয় শুনো মই নামেই চেঞ্জ কৰি দিছিলোঁ দুইজনীয়ে তাকে হাঁহিছে এয়া প্ৰণালে চাওকচোন কিনো কৰি আছে তাই আমি এতিয়া এনেই দলংখন ফুৰি আছোঁ ধুনীয়া বতাহ দি আছে একদম মজা লাগি গৈছে বতাহত ব্ৰিজখন সঁচাকৈ বৰ ধুনীয়া লাইটিংবোৰ বৰ ভাল লাগিছে আৰু ব্ৰহ্মপুত্ৰৰ পৰা যিটো বতাহ আহি থাকে সেইটোৱে বৰ ভাল লাগে তাৰপিছতে এনেই অলপমান এয়া প'জ দি পেলাই ভিডিঅ' বনালোঁ সেয়াই আৰু তাৰপিছতে আমি গুচি আহিলোঁ আৰু তাৰপিছত আমি ঘূৰি আহিলোঁ এয়া পুপলুৰ ফূৰ্তি চাওকচোন আহি পেলাই কাজিনেমু বোলা ৰেষ্টুৰেণ্টখনতে আমি খাবলৈ কাৰণে ৱেইট কৰি আছে এয়া খাদ্য আহি গ'ল মাহীহঁতে খাইছে ভেজ থালি আৰু আমি খাইছিলোঁ এয়া চিকেন বিৰিয়ানী আমি 4জনীয়ে চবে খাই গৈ হৈ গ'ল
আমাৰ মাহীয়ে মানে সৰুজনীক খোৱালে যে সেইকাৰণে অকণ টাইম লাগিছে আৰু আমাৰ মাও খাই আছে হেল্ল' খাই কৰিছে এতিয়া যাম এতিয়া ঘৰলৈ ঘৰ পালোহি খেলা গতাকে আহি বহুত ভাগৰ লাগিছে শুই থাকিম এতিয়া আৰু হেল্ল' গাইজ কি কৰিছে আপোনালোকে আমি এতিয়া 10 মিনিট হ'লো এতিয়া আমি মানে খোৱাৰ পৰা উঠাই নাই পুপলু উঠিলে উঠি পেলাই আহি আমাৰ মাজতে শুইছেহি ন আমি উঠা নাই মই উঠিলো এতিয়া মাজতে শুইছোঁ এতিয়া Bila kayak aha মই কিমান শুইছোঁ চলিম না আমি শুলো ন বহুত সময় শুলো আধা ঘণ্টামান শুলো আমি এতিয়া বেবেজীয়াৰ পৰা চাইকেল আমি যাম আৰু আমি vlog বনাই আছো বাজিল কিন্তু আমি মানে কৈছোঁ আৰু উঠিম আৰু আমি কিন্তু বেবেজীয়াৰ পৰা চাইকেল আনি মোৰটোতো ইয়াত থাকিলে বেবেজীয়াৰ পৰা চাইকেল আনি পেলাই গুৱাহাটীলৈ আহিম গুৱাহাটীলৈ আকৌ আহিম ইয়ালৈ তো আপোনালোকে ভাগৰ লাগি 40 মিনিটমান শুইছোঁ মৰম লাগি পেলাই জেঠাই চুমা খালে বুলি কোৱা মৰম লাগি পেলাই জেঠাই মানে 40 মান বাজি মানে সেয়া পুপুৰৰ কথা শুনিছেনে ৰাতিপুৱাই উঠিলৈ মোৰ ওচৰত শুই লৈ এইবিলাক কৈ আছে নিজে ব্লগিং কৰিলে যায় গৈ আই মিছ ইউ পুপলু মিছ ইউ বুলি কোৱা মিছ ইউ মোক সিহঁত যাবলৈ লৈছে একদম বহুত দিনৰ মূৰত আকৌ লগ পাম আৰু চবকে এয়া মাহীহঁতৰ যাবলৈ হ'ল খুবেই বেয়া লাগিছে আৰু বেয়া লাগিব আৰু সিহঁতলৈ মনত পৰি থাকিব এতিয়া আৰু ইমানেই আছিলে ব্লগটো থেংকছ ফৰ ৱাচিং